মিটিং বিলাকত ইমান মানুহ নহয়, কিন্তু আজি এই মনোনয়ন পত্ৰ দাখিল কৰাত হাজাৰ হাজাৰ লোক উপস্থিত হৈ এইটোৱে প্ৰমাণ কৰিলে যে বিটিচিত যি চৰকাৰ চলি আছে, অসমত যি চৰকাৰ চলি আছে আৰু যি দলে চৰকাৰ চলাইছে সেই দলবোৰৰ প্ৰতি আৰু চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস যথেষ্ট বাঢ়ি গৈছে। আজি মোৰ বিশ্বাস হৈছে। সেইকাৰণে মই আপোনালোক সকলোলৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। এখন সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব। এখন সুন্দৰ অসম গঢ়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি একেলগে আগবাঢ়ি যাব লাগিব। আৰু এখন সুন্দৰ ভাৰত গঢ়াৰ কাৰণে, বিকশিত ভাৰত গঢ়াৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত আমি সবে আগবাঢ়ি যাব লাগিব। শ্ৰদ্ধা ৰাইজ, আমি সঁচাকৈ আজি উপলব্ধি কৰিছোঁ এই 17 বছৰত BPFৰ সময়ত যি এটা দুৰ্নীতি, হিংসাৰ এটা পৰিৱেশ, ভয়ভীতৰ এটা পৰিৱেশ, মানুহৰ মাজত নিৰাপত্তাহীনতাৰ যিটো পৰিৱেশ, এই পৰিৱেশ 4টা বছৰত কমপ্লিট সলনি হৈ আজি এটা স্বাভাৱিকত ৰূপান্তৰ হ'ল। এটা স্বাভাৱিক পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে দিনে নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব আৰু টিম বিটিআৰ হিচাপে আমি 3টা দলৰ নেতৃবৃন্দৰ লগতে আমাৰ যি চৰকাৰত বহি থকা যিসকল মোৰ সতীৰ্থ MCLA আছে, আমি বহুত চিনচিয়াৰলি আমাৰ ৰাইজক আগবাঢ়ি যোৱাৰ কাৰণে বিভিন্ন কাম কাজ হাতত লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ভাল ভাল আঁচনি, ৰাজ্য চৰকাৰৰ বহুত কল্যাণকামী আঁচনি আৰু BTR অঞ্চলত কম্বল খুঁটাৰ ৰাজনীতিটো বন্ধ কৰি ভাল এটা পৰিৱেশ গঢ়াৰ এটা নতুন ৰাজনীতি ইয়াতে আৰম্ভ হৈছে। আজি আমাৰ ল'ৰা ছোৱালী ভাল শিক্ষা ল'ব পাৰিছে, খেতিয়কসকলে ভালকে খেতি কৰিব পাৰিছে, সাংস্কৃতিক জগতখনৰ যিসকল লোক আছে তেখেতসকলক সাংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন কাম কৰিব পাৰিছে। সকলোতকৈ ডাঙৰ কথা যে আগৰ যিটো অনিশ্চয়তা, এইটো নিশ্চয়তাত আজি ৰূপান্তৰ হৈছে। আগৰ যিটো নিৰাপত্তাহীনতা, এইটো নিৰাপত্তাত আহিছে। মানুহৰ মাজত মৰম স্নেহ বিশ্বাস হেৰাই গৈছিলে আৰু এতিয়া ইয়াত দেখিবলৈ পাইছে ইয়াত বড়ো মাইনৰিটি, আমাৰ বঙালী, গোৰ্খা, ৰাজবংশী, সূত্ৰধৰ, ৰাভা, বিভিন্ন জনগোষ্ঠী আজি একেলগে ওলাই আহিছে হিলদল ভাঙি। আৰু কোনো কাৰো মুখত চাবলৈ আপুনি চাওক, কোনো সন্দেহ নাই, কোনো ভয় নাই। এজনে আনজনৰ লগত ইমান মৰমেৰে, ইমান কনফিডেন্টলি ইয়াত বহি আছে। এই BTRটো গঢ়িবৰ কাৰণে 2020ত আমি সংকল্প লৈছিলোঁ। স্বাধীনতাৰ 78 বছৰত ভূমিৰ সমস্যা সমাধান হোৱা নাছিলে আৰু এই 4টা বছৰত 2 লাখতকৈ বেছি পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হ'ল। স্বাধীনতাৰ বহুত বছৰলৈকে মানুহ গৃহহীন হৈ আছিলে, সেই সকলৰ গৃহ নিৰ্মাণ কৰা হ'ল। দুখীয়া গৰীব মানুহবিলাকক সকলোতকৈ বেছি নজৰ দিয়া হৈছে। তেখেতসকলক সেৱা কৰাটো আমাৰ দায়িত্ব হিচাপে আমি লৈছোঁ। আৰু এই কথা BPFৰ দিনত নাছিলে। এইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে প্ৰমোদ বড়ো হাতাও কৰিব লাগে, BTC বাছাও কৰিব লাগে বুলি পেলাই। মই কৈছোঁ যে প্ৰমোদ বড়োক আপুনি টাৰ্গেট নকৰিব, BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ টাৰ্গেট কৰক আৰু মুকলিকে আহি কওক BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শিক্ষা দীক্ষা উন্নয়নৰ কি আঁচনি আপুনি বনাইছে কওক। এই কথাটো আপোনালোকৰ মই চেলেঞ্জ কৰি কথা পাতিম। 17 বছৰৰ তেখেতৰ কাৰনামাবিলাক এটা এটা পেজ মই পঢ়ি চাইছোঁ। চৰকাৰ যেতিয়া আমি গঠন কৰিলোঁ, ইয়াৰ পিছত আজি 4 বছৰ হ'বলৈ গৈ আছে, আজিলৈকে এটাই এছেম্বলিত হাগ্ৰামা মহিলা ডাঙৰীয়াই উপস্থিত হ'বলৈ সাহস নহ'ল। যদি জননেতা হয়, গণতান্ত্ৰিক প্ৰক্ৰিয়া বুজি পায়, নিজৰ সমষ্টি ৰাইজৰ কথা ভাবে, এছেম্বলিত আহি কথা ক'ব লাগে, ৰাইজৰ আগত আহি কথা ক'ব লাগে। বিভিন্ন জায়গাত থাকি বিভিন্ন কথা কয়। আজি BTR অঞ্চলত হাগ্ৰামা মহিলাৰীৰ সেই পৰিৱেশ নাই। ইয়াত ৰাতি 12টা বজাত 1-2টাতো মানুহ ঘূৰিব পাৰে। এতিয়া কোনো ভয়ভীত নাই, কোনো জাতিগত সংঘৰ্ষ নাই, কোনো কাকো ঘৃণা কৰাৰ পৰিৱেশ নাই। এই পৰিৱেশ আজি সৃষ্টি কৰিছোঁ।